পশ্চিমবংগ সীমান্ত শ্ৰীৰামপুৰৰ শিমুলটাপু আৰক্ষী চকীত কৰ্তব্য কৰি থকা অৱস্থাত 11 জানুৱাৰী নিশা প্ৰায় 11:30 মান বজাত কোনো অচিনাকি বাহনে পিছফালৰ পৰা খুন্দিওৱাৰ ফলত নিৰ্মল নাৰ্জাৰী নামৰ গৃহৰক্ষী জোৱানজন থিতাতে নিহত হয়। আজি নিহত গৃহৰক্ষীজনৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাই নিহতৰ পৰিয়ালক সংস্থাপন দিয়াৰ লগতে এককালীন 20 লাখ টকা আৰ্থিক সাহায্য দিয়াৰ বাবে অসম চৰকাৰক সদৌ-অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ-অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ কোকৰাঝাৰ জিলা কমিটিৰ সভাপতি সম্পাদক ক্ৰমে জিতেন বৰ্মন, বৰহান কাজী, চাহাদত হুছেইন আৰু চৌধু আলীয়ে দাবী জনাইছে। উল্লেখ্য যে নিহত নিৰ্মল নাৰ্জাৰীৰ কোকৰাঝাৰ জিলাৰ হাব্ৰুবিলৰ বাসিন্দা। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ভিজন এনি। যোৱাকালি ৰাতি প্ৰায় 11:30 মান বজাত গৃহৰক্ষী নিৰ্মল নাৰ্জাৰী নামৰ আমাৰ এজন গৃহৰক্ষী জোৱান শিমুলটাপু পুখুৰীত কৰ্তব্য কৰি থকা অৱস্থাত অচিনাকি কোনোবা বাহনে পিছফালৰ পৰা খুন্দিয়াই তেখেতক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে আৰু কিছু সময়ৰ পিছতে তেখেতে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। গতিকে তেখেতৰ পৰিয়াললৈ আমি কোকৰাঝাৰ জিলাৰ সদৌ-অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ-অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা কোকৰাঝাৰ জিলা সমিতিয়ে নিহতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰাৰ লগতে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়লৈ নিহতৰ পৰিয়ালবৰ্গলৈ কৰ্মসংস্থাপন দিয়াৰ লগতে এককালীন 20 লাখ টকা আৰ্থিক সাহায্য দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। শিমুলটাপু পুখুৰী ৰাতি আনুমানিক 11:30 মান বজাত। আজি আমাৰ নিৰ্মল নাৰ্জাৰী শ্ৰীৰামপুৰ WP ডিউটি কৰা অৱস্থাত তেওঁৰ যোৱাকালি 11:30 বজাত তেওঁৰ মৃত্যুবৰণ কৰাত আমি তাৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তাৰ পৰিয়ালবৰ্গক সহায় পোৱাৰ কাৰণে আমি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে হয়তো আমাৰ DG জিলা উপায়ুক্ত কোকৰাঝাৰ আৰক্ষী অধীক্ষক সবকে অনুৰোধ জনাই ক'ব বিচাৰিছোঁ যে এই পৰিয়ালটো যাতে সুকৰ্মী হিচাপত তেওঁ আৰ্থিক অৱস্থা যাতে ব্যাঘাত নহৈ যাতে তেওঁ সুকৰ্মী হিচাপে যিখিনি 20 লাখ টকা আমি সন্থাৰ তৰফৰ পৰা দাবী কৰিছোঁ এইখিনি CM জৰিয়তে সবকে অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটো এই পইচাখিনি পোৱাৰ কাৰণে আটাইয়ে আমাৰ অফিচাৰ বা CM বা জিলা উপায়ুক্ত বা DG বা আমাৰ কমাণ্ডেণ্ট ছাৰ বা কোকৰাঝাৰ জিলা আৰক্ষী মহোদয়, উপায়ুক্ত মহোদয় সবকে অনুৰোধ জনাইছোঁ যাতে এখেতে পইচাখিনি সুচাৰুকলমে যাতে পাই যায়।